हेलो फ्रेंड्स, गुड मर्निंग। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালে। আজি পুনৰবাৰ স্বাগতম জনালোঁ নতুন এটি ভিডিঅ'ৰ সৈতে শৰ্মিষ্ঠাছ ব্লগ চেনেললৈ। আজি চাহৰ লগত ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। তো পিছে আপোনালোকে চাহ পানী খালেনে নাই? আমি এতিয়াহে খাব লৈছোঁ। এতিয়া বাজে 7:30 মান। তো দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম আৰু এখন থালি আপোনালোকৰ আগত ৰেডি কৰিম আৰু তেনেহ'লে চাই থাকক ভিডিঅ'টো। হে ৰাম, কি যে কৰি আছে। এয়া চাওক আবিৰবিলাক পেলাই দিছে। বৰপেটা চত্ৰৰ পৰা আনিছোঁ নিৰ্মালী। তো বহুতে জানে ল'ৰাৰ এটা বেলেগ মেডিচিন খাইছে আৰু বহুতে হয়তো নাজানে। তো এতিয়া মই কৈ দিছোঁ ভিডিঅ'ৰ যোগেদি। তাই বৰ্তমান ভালে আছে, সুস্থ আছে, সেইকাৰণে চাওক পূৰা খেলি আছে আবিৰেদি। তো তাক আৰু আজিকালি একো ক'ব নোৱাৰি আৰু ইমানেই খং তাৰ। তো ফ্ৰেণ্ডছ, আপোনালোকক যে ক'লোঁ আজি এখন থালি মই আপোনালোকৰ আগত ৰেডি কৰিম, কি বনাওঁ আৰু আজিৰ দিনটো কি খাওঁ। তো আজি থলুৱা এসাঁজ খাম আৰু। তো জালি কোমোৰাখিনি দেখা পালে, তো এইখিনি মই কেনেদৰে ৰান্ধোঁ বেছি কথা নকওঁ, বস্তুখিনি চাই গ'লে হ'ল আৰু। পিঁয়াজ নহৰু আৰু পাঁচফোৰণ দি দিলোঁ একদম চিম্পলকৈ আৰু বেলেগ মছলা নিদিওঁ। এইখিনি জালি কোমোৰাখিনি ল' এনেকুৱা নহয়, মিডিয়ামত ভালকৈ ভাজিলে টেষ্টটো ভাল লাগে। আৰু নিমখ হালধিটো দিব লাগিব। তো এইখিনি দি আৰু কি কৰোঁ চাই থাকক ভিডিঅ'টো। আৰু বনাম এটা পকৰা আৰু কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ফ্ৰেণ্ডছ, জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো আপোনালোকক কেনে লাগে। তো ফ্ৰেণ্ডছ, স্কিপ নকৰাকৈ চাই থাকক, নহ'লে কেনেকৈ গম পাব নহয় বাৰু। আৰু যিসকলে নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই পকৰাৰ কথা ক'লোঁ যে ইয়াৰ জালি কোমোৰা অলপ মই থৈ দিছোঁ, এনেকৈ পাতলকৈ কাটি লৈছোঁ। তাৰপিছত বেচনখিনি এনেকৈ ৰেডি কৰি থৈ দিছোঁ। তো এইফালে মোৰ জালি কোমোৰাও ভাজি হৈ গৈছে প্ৰায়, আৰু অলপমান ভাজিব লাগিব। তো ইয়াতে মই ধনিয়া, জিৰা পাউডাৰ এইবিলাক দি দিলোঁ। নিদিলেও কোনো কথা নাই, টেষ্টটো ভাল লাগে আৰু এনেকৈ দিলে। তো পানীখিনি দিয়াৰ পিছত এনেকৈ বুৰবুৰণি আহি গৈছে পানীৰ। এতিয়া মাছখিনি দি দিম। আৰু এইবিলাক সৰু মাছ, নিজে মৰা নহয়, এইবিলাক কিনি আনিছে মিষ্টাৰে। তো এনেকৈ এবাৰ যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ভাল লাগে খাই, টেষ্ট লাগে আৰু গৰমৰ দিনত। তো আজি এয়াই আৰু চিম্পল এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে লাগে ফ্ৰেণ্ডছ জনাব। তো এতিয়া মই এইখিনি নমাই লওঁ। তাৰপিছত মই পকৰা ভাজিম। আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে অলপকৈ, আৰু পূৰা ক্ৰাঞ্চি টাইপৰ হৈছে। এনেকৈ চাহৰ লগতো খাব পাৰি। আৰু বাকীখিনিও মই এনেদৰে ভাজি ল'লোঁ। তো এতিয়া চাওক মোৰ থালিখন। তো ইয়াত চাওক আজিৰ ৰেচিপি থালি। আজি কোনো আলু ইউজ কৰাই নাই। এয়া জালি কোমোৰাৰ মাছেদি ঝোল, অলপ ঝোল কৰিছোঁ, আপোনালোকে চালে ৰেচিপিটো। নেমু টেঙা, তিয়ঁহ, তাৰপিছত এয়া জালি কোমোৰাৰ পকৰা, আৰু পকৰাটো ক্ৰাঞ্চি টাইপৰ হৈছে। চাওক কিমান ধুনীয়াকৈ ফুলিছে। আৰু এয়া হ'ল তিতাকেৰেলা ভাজি।
আৰু এইটো কি গম পাইছে এইটো কি হয়? এইটো হ'ল আপেল শ্বেক বনাইছোঁ। তো বেটাৰ কাৰণে আবেলি খুৱাবৰ কাৰণে এনেকৈ বনাই দিলোঁ আজি তাক। বেছিভাগে বানানা শ্বেক খাই থাকে। তো মই কেনেদৰে আপেল শ্বেকটো ৰেডি কৰিলোঁ ভিডিঅ'টো চাই লওক তেনেহ'লে অলপ। এয়া আখৰোট, কাজু আৰু পিস্তা অলপমান এনেকৈ কাটি লৈছোঁ। এয়া কল, এয়া আপেল আৰু অলপ চেনি লৈছোঁ। চেনি গোটেইখিনি নিদিওঁ, পিছত জোখমতে দি দিম। আৰু এয়া হ'ল গাখীৰ। তো মই কল তাক দিনত দিছোঁ, সেইকাৰণে এইবেলি আধা কলটো দিছোঁ, বেছিকৈ নিদিওঁ আৰু নহ'লে এটা কল দিলে তাৰ আৰু টেষ্টটো ভাল হ'ল হয়। তো এইখিনি এতিয়া মই একেলগত মিক্স কৰিম আৰু তাৰ লগতে এটা কাম কৰিব লাগিব, সেইটো হ'ল আপেলবিলাক মই অলপ সৰু সৰুকৈ কাটি লওঁ। আৰু এনেকৈ মাজে সময়ে দিব লাগে। আৰু যিসকল ল'ৰা ছোৱালীয়ে এনে যদি আপেল খায় সেইটোতো ভাল কথা, কিন্তু আমি ইয়াতে আপেলৰ লগত বাদাম দি আছোঁ, গাখীৰ দি আছোঁ, মানে চবখিনি একেলগত দি আছোঁ আৰু সেইকাৰণে একেলগতে খাব পাৰে বস্তুখিনি। আৰু চবৰেতো প্ৰ'টিনবিলাক জানে কাৰ কি ভিটামিন, কি খালে কি হ'ব, সেইখিনি আৰু মোৰ এক্সট্ৰাকৈ ক'ব নালাগে। তো এয়া মোৰ আপেল শ্বেক ৰেডি। তো এতিয়া পিস্তাখিনি দি দিলোঁ। এতিয়া খুৱাবৰ পালা, কিন্তু চাওক কেনেকৈ খুৱাব লাগে। বহুত দুষ্ট হৈছে, বহুত কিবা কিবি কৰিহে খুৱাব লাগে। মানে তাই খোৱা বস্তুটো খায়, কিন্তু বহুত জোৰ জবস্তি কিবা কিবি খেলা ধূলা দি থাকিব লাগে, তেতিয়াহ'লেহে খায়। আৰু এটা বস্তু মই তাৰ ভাল পাওঁ, তাই বাদাম খাই বহুত ভাল পায়। যিকোনো বাদাম দিয়ক খাই বহুত ভাল পায়, সেইকাৰণে ভাল লাগে। তো তাৰপিছত কি কৰোঁ নকৰোঁ নাজানো। তাক এতিয়া মই খুৱাই লওঁ। আৰু পাৰিলে আপোনালোকেও ট্ৰাই কৰিব। যিসকল ল'ৰা ছোৱালী গাখীৰ এনে নাখায় আৰু যদি বাদাম নাখায় আৰু যদি এনেকৈ কল বা আপেল নাখায়, তেনেহ'লে এনেকৈ শ্বেক বনাই দিব পাৰে। আৰু এতিয়া বহুত দিনৰ মূৰত এটা আশা পূৰণ হ'ব গৈছে। তাৰমানে বেটাৰ তেতিয়া চাগে 1 বছৰমান হ'ব, তেতিয়াই মই আইচক্ৰীম খাইছিলোঁ। তাৰপিছত আৰু খোৱা হোৱাই নাই। এই বহুত দিনৰ মূৰত আজিহে খাই আছোঁ। তো বেটাৰ বৰ্তমান 1.5 বছৰ চলি আছে। সেইটোৱে আৰু মোৰ বাবে আৰু বহুত। আৰু গৰম দিছে যিহেতু, সেইকাৰণে আমি মা বেটাই দুটাই খাই আছোঁ, কিন্তু ইমান ঠাণ্ডা নহয়, পূৰা গলি গৈছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ফ্ৰেণ্ডছ, টেক কেয়াৰ, বাই বাই, লাভ ইউ।